সদৰ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰঙিয়াত আছুৰ ব্যাপক উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বানাক্ৰান্ত ৰাজ্যক পৰ্যাপ্ত সাহায্য দিয়া, বানাক্ৰান্তক ক্ষতিপূৰণ দিয়া, ভগ্ন মথাউৰিসমূহ অতি শীঘ্ৰে মেৰামতিৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচীয়ে আজি উত্তাল কৰে ৰঙিয়াৰ আকাশ বতাহ। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেইবা শতাধিক আছু কৰ্মীৰ প্ৰতিবাদত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসসহ কেইবাজনো আছু কৰ্মীয়ে। সময়ত মানুহ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিষহ হৈ পৰিছে। এনেকুৱা এটা সময়ত আজি বানপানীত মানুহে আশ্ৰয় শিবিৰত থাকি আজি তেওঁলোকে সাহায্যৰ কাৰণে তেওঁলোকে দাঁত বাজি খাই থাকিব লগা হৈছে। আমি অসম চৰকাৰক আমি ধিক্কাৰ দিছো যে অতি সোনকালে এই বান আক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিব লাগে, ক্ষতিপূৰণ দিব লাগে আৰু পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু পশুখাদ্য যোগান ধৰিব লাগে। বান আক্ৰান্ত ৰাইজক যথা সময়ত চিকিৎসা সাহায্য প্ৰদান কৰিব লাগে। আৰু এটা কথা আমি স্পষ্টভাৱে কৈছো যে আজি অসমত আজি এটা জলসম্পদ বিভাগ আছে। বছৰে বছৰে মথাউৰি কিয় ভাঙি থাকে? এই জলসম্পদ বিভাগটো অকৰ্মণ্য বিভাগ। তেওঁলোকে এতিয়াৰ পৰা মাথাউৰি তেওঁলোকে নিৰ্মাণ নকৰি বাৰিষাৰ আগে মাথাউৰি নিৰ্মাণ কৰে, যাৰ কাৰণে মাথাউৰি প্ৰতি বছৰে ভাঙি থাকে। আজি মানুহ আজি লাখ লাখ মানুহে বানৰ কবলত পৰি আজি ভক পকাই আছে। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰঙিয়ালৈ আহিব বুলি আমি শুনিছো। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে আমি দাবী জনাইছো, অতি সোনকালে এই ভগ্ন মথাউৰিসমূহ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক আৰু বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্যৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। এইটো আজি আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্ট দাবী।